হেল্ল' ফ্ৰেণ্ডছ, আজি মই যিটো টপিকৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ সেইটো খুব সাধাৰণ হয়, কিন্তু খুব আচৰিত এইকাৰণে মই আজি খুব আচৰিত হৈছোঁ। মানে মই গাড়ীৰ ডকুমেণ্টছৰ কথা ক'ব ওলাইছোঁ। গাড়ীখনৰ ডকুমেণ্টছ এখন মই বনাইছোঁ 85, কিন্তু সেই 85 খৰচা কৰিবৰ কাৰণে মোৰ 2 দিন লাগিছে। আপোনালোকে হয়তো বিশ্বাস নকৰিব। আৰু যিটো নিয়ম বৰ্তমান চলিছে, তো বনোৱাটো খুব দৰকাৰ হৈ গৈছে। আপোনালোকে বনাইছেনে নাই? যদি বনোৱা নাই তেনেহ'লে আজিয়ে বনাই লওক, কাৰণ এইটো বনাব লাগিব। মাৰ্ফি হৈছে আৰু আইন উলংঘন কৰাটো এটা অপৰাধ বুলি ধৰিব পাৰি। গতিকে মই বিচাৰোঁ আপোনালোকে সকলো কাগজ পত্ৰ নথি পত্ৰবোৰ ৰেডি কৰি ৰাখিব, কাৰণ কোন মুহূৰ্তত ক'ত কেতিয়া চেকিং হয় একো ঠিক নাই। তো মই পলিউশ্যন চাৰ্টিফিকেট এখন বনাইছোঁ। যোৱাকালি ইমান ভিৰ, ৰৈ মই বনোৱা নহ'ল। মই অফিচত গুচি গ'লোঁ। আজি আকৌ মই 1 ঘণ্টা ৰখিছোঁ। 1 ঘণ্টা ৰখি বনাই লৈ গৈছোঁ। তাকে ভাবিছোঁ, এই 85 টকাৰ কাৰণে আজি ইমান আচৰিত হ'ব লগা মানে এটা ঘটনা বুলিয়ে ক'ব লাগিব, কাৰণ ইমান লাইন। এইখন মোৰ পলিউশ্যন চাৰ্টিফিকেট, ঠিক আছে। বাইকখনৰ মোৰ 1 বছৰ হৈছে, তথাপিও মই বনাই ৰাখিছোঁ, কাৰণ ক'বতো নোৱাৰি কেতিয়া কি হয়। আৰু সৰু কাহিনী এটা, মোৰ অফিচৰ ষ্টাফ এজনৰ এই পলিউশ্যনখন নথকাৰ বাবদ 1200 টকা ফাইন ভৰিব লগা হৈছে। গতিকে আপুনিতো জানেই নতুন নিয়মমতে কি হৈ আছে। এতিয়া সকলোবোৰ বাঢ়ি গৈছে, আৰু ইয়াৰ নিয়মখিনি আপোনালোকে হয়তো পোৱা নাই, বা যিবোৰে পাইছে তেখেতসকলৰ কাৰণে ঠিকে আছে। নোপোৱাৰ কাৰণে মই ডিছক্ৰিপশ্যনত গোটেইখিনি বস্তু দি দিছোঁ, আপোনালোকে চাই ল'ব। গতিকে আৰু যদি কিবা তেনেকুৱা নিয়ম আছে আপোনালোকে মোক জনাব। আৰু আপোনালোকক মই ধন্যবাদ দিছোঁ যে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিছে। যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ দিছোঁ, লাইক কৰিছে তেওঁলোকক ধন্যবাদ দিছোঁ, আৰু আশা কৰিছোঁ আপোনালোকে মোক সহায় কৰিব বুলি কমেণ্টৰ জৰিয়তে, কাৰণ মোৰ এইটো প্ৰথম হয় আৰু এইটো মোৰ 3 নম্বৰ ভিডিঅ' হয়। নাজানো কিমানখিনি ভাল হৈছে, বাকী দুটা চেষ্টা কৰিছোঁ ভাল কৰিবৰ কাৰণে। আশা কৰিছোঁ আপোনালোকৰ সহায় আৰু সহযোগিতা পাম। আপোনালোকৰ নতুন পৰামৰ্শবোৰ, মোক দিহা পৰামৰ্শ আৰু নতুন কিবা মই জানিব লগা থাকিলে বা আপোনালোকে মোক জনাব থাকিলে নিশ্চয় জনাব। সেইটো পালে মই সুখী হ'ম। গতিকে আজি ভুজিয়াটো বনোৱা তেনেকুৱা বিশেষ একো মোৰ মন নাছিলে এই টপিকছটোৰ ওপৰত, কিন্তু এনেই বনালোঁ আৰু ভাবিলোঁ কি কৰিম, অফিচৰ পৰা আহি ব'ৰ হৈ গৈছোঁ। গতিকে ভাবিলে এবাৰ আপোনালোকৰ লগত অলপ কথা পাতোঁ। এইটো মোৰ ৰুম, ড্ৰয়িং ৰুমটো মোৰ সেইটো চাইডে আছে। বহিছোঁ, অলপ আপোনালোকৰ লগত কথা পাতিছোঁ, আৰু অলপ পিছতো ভাত খাব ৰ'বে। আপোনালোকে ডকুমেণ্টছবোৰ বনাব, এইটো বহুত দৰকাৰী। আইন উলংঘন কৰিব নাপায়, কৰিব নালাগেও। আৰু শুভৰাত্ৰি, নমস্কাৰ।